হিয়াৰ বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ যুত বাসনা প্ৰেমৰ যুত বাসনা মোবাইল আপুনিহে চলাব পাৰিব শুটিং চলি আছে তো ফ্ৰেণ্ডছ আমি এতিয়া অলপ শ্বুটিং স্থলীৰ পৰা অলপ দূৰত আহিছোঁ তো এটা অফিচিয়েল ছং এটা শ্বুটিং হৈ আছে টিভিত ওলাব আৰু বিহুৰ আগত ৰিলিজ দিয়ে নেকি তো তাতে এতিয়া অলপ চাই আছোঁ গায়কটো বাৰু চিনাকিয়ে আৰু ডাইৰেক্টৰজনো মোৰ অলপ চিনাকি তো খানা চানা আমাৰ ঘৰতে খাব এতিয়া অলপ এনেকুৱা বাহিৰৰ দিকে ওলাই আহিছোঁ বহুত ধুনীয়া জেগা এইটো হ'ল লাপুং ই মোৰ লগত আহিছে এয়া বহুত মজা একদম ঠাই এটা তো আৰু অলপ আছে শ্বুটিংটো 2 মিনিট 2.5 মিনিটমান হ'ল তো ইয়াৰ পৰা যাই আমি পূৰা ভাত পানী খাম সেয়াই আৰু ডাইৰেক্টৰ হ'ল গুৱাহাটী আৰু ছিংগাৰ যিজনী তো যিজনীয়ে গানটো গাইছে তেওঁ এজনী অন্ধ তিৰোতা বাৰু তো বিহু গান বহুত ধুনীয়া গান এটা গাইছে অন্ধ তিৰোতা তো ডাইৰেক্টৰ গুৱাহাটীৰে এজন তেওঁ এজন ছিংগাৰে বাৰু তো তাতে এতিয়া অলপ আছোঁ কিবা কিবি কৰি তো এয়া লাপুং দিছ ইজ কল লাপুং